বিজয়ী হৈছিলে আমাৰ কুইজত। গতিকে আমি সেই 3 গৰাকী ব্যক্তিৰ মাজত আমাৰ 2জন আহি পেলাই উপস্থিত হৈছে। আমি এই 2 গৰাকীক পুৰস্কাৰ আমি পুৰস্কৃত কৰিম এই লাইভত। আপোনালোকে চাই থাকক আৰু সকলোৱে তেখেতক হাত চাপৰিৰে নাইবা শুভেচ্ছামূলক কমেণ্টেৰে তেখেতক উৎসাহিত কৰিব। গতিকে আমি আমন্ত্ৰণ কৰিম দেৱজিৎ বৰ্মন। তেখেতে প্ৰথম স্থান লাভ কৰিছিলে। গতিকে তেখেতক এখন ফুলম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ আছাম এনি নিউজৰ উপদেষ্টা আজমল হুছেইন ডাঙৰীয়া। তেখেতে এখন ফুলম গামোচাৰে তেখেতক সন্মানিত কৰিব। ফটো মাৰচোন। যিসকলে লাইভত চাই আছে তেওঁলোকক কৈছো আমাৰ দেৱজিৎ বৰ্মন বহুত টেলেণ্টেড ল'ৰা। যোৱাকালি প্ৰতিটো প্ৰশ্নৰ উত্তৰ একদম মানে ফাষ্ট, ইমান কুইক এনচাৰ মানে কোনেও দিব পৰা নাই। প্ৰশ্নটো কৰা আৰু এনচাৰ দিয়া মানে একদম মানে ইমান ধুনীয়াকে দিছে। গতিকে খুবেই ভাল লাগিল। তেখেতৰ দীৰ্ঘায়ু, সুস্বাস্থ্য আৰু তেখেতৰ ভৱিষ্যত মংগল হওক আমি কামনা কৰিলো আছাম এনি নিউজৰ পৰিয়ালৰ তৰফৰ পৰা। তেখেতক আমি শুভেচ্ছা জ্ঞাপন কৰিছো। গতিকে আৰু এখন কিতাপেৰে পুৰস্কৃত কৰিব। কিতাপৰ নাম হৈছে স্বজনীমূলক জীৱনৰ বাবে শিক্ষা। গতিকে এটা কথা, এই কিতাপটো যে দিয়া হৈছে এইটো উপহাৰটো ডাঙৰ সৰু এইটো লৈ কোনো কথা নাই। গতিকে আজি যে লাইভত এনেকে এটা অনুষ্ঠানত যে পুৰস্কৃত কৰা হৈছে, এটা সন্মান যে দিয়া হৈছে আৰু তেখেতৰ যে যিটো জ্ঞানৰ যিটো মূল্যায়ন এনেকে এটা আনুষ্ঠানিক প্ৰক্ৰিয়াৰ জৰিয়তে যে এটা নিৰ্ণয় কৰা হৈছে, চবতকে এইটোৱে বহুত ডাঙৰ কথা। গতিকে বৰ্মন ডাঙৰীয়া আপুনি কি ক'ব? হয়, নমস্কাৰ। আছাম এনি নিউজৰ এই আদৰণীয় পদক্ষেপৰ বাবে আমি মানে জ্ঞানৰ আহৰণ কৰিব সক্ষম হৈছো। আৰু লগতে আপোনালোক সকলোৱে আছাম এনি নিউজ চেনেলটি ফ'ল' কৰক বা তেওঁলোকে যি 20 অক্টোবৰলৈকে কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কথা কৈছে, সকলোৱে অংশগ্ৰহণ কৰক। কাৰণ আমি ইয়াতে জ্ঞানৰ আহৰণ কৰাৰ লগতে মানে এইখিনি সময় আমাৰ যি 1 ঘণ্টা সময় সেইখিনি আমাৰ উচিত মানে অতিবাহিত হ'ব উচিত সময়। গতিকে আপোনালোক সকলোৱে এই চেনেলটো ফ'ল' কৰি দিয়ক আৰু গতিকে লাইভটো শ্বেয়াৰ কৰি দিয়ক, তাকে কামনা কৰিছো। আৰু লগতে এই পৃষ্ঠাটোৰ মানে দীৰ্ঘায়ু কামনা কৰিলো। ধন্যবাদ। আপোনাকো ধন্যবাদ জনাইছো দেৱজিৎ বৰ্মনক। দীৰ্ঘায়ু কামনা কৰিছো আৰু আপুনি জ্ঞানৰ ভঁৰাল হওক। বহুত মূল্যৱান সময় নষ্ট কৰি আমাৰ কাৰ্যালয়ত আহি উপস্থিত হৈছে, ধন্যবাদ জনাইছো। পৰৱৰ্তী সময়ত যাতে তুমি আৰু আগুৱাই যোৱা। ধন্যবাদ। এতিয়া আমি পৰৱৰ্তী আমাৰ কাৰ্যালয়ত উপস্থিত হোৱা আমনিল হক, তেখেতে 3য় স্থান প্ৰাপ্ত হৈছিল। তেখেতক আমাৰ কাৰ্যালয়ত আহিবলৈ অনুৰোধ জনাইছো। আৰু তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আছাম এনি নিউজ চেনেলৰ স্বত্বাধিকাৰী শামছুল হক ডাঙৰীয়াই। এয়া আমাৰ মাজত আমিনুল হক। শুভেচ্ছা থাকিল আগলৈ ভালকে এনেকুৱা অনুষ্ঠানত জড়িত হৈ থাকা আৰু এনেকে আগ্ৰহী হিচাপে আগুৱাই যোৱা। গতিকে বহুত ভাল লাগিল তুমি 3য় স্থান লাভ কৰাৰ বাবে। আৰু তেখেতক এখনি কিতাপেৰে সন্মান জনাব অৱমানিতৰ আত্মকথা। এই কিতাপেৰে আমি পুৰস্কৃত কৰিছো। যে আমাৰ উদ্দেশ্যটো হ'ল যিসকল কুইজ প্ৰেমী আৰু শিক্ষাৰ লগত জড়িত সকলোৱে কিতাপৰ লগত বন্ধুত্ব গঢ় লৈ উঠাব লাগে। গতিকে কিতাপ যদি এজনৰ ভাল বন্ধু হয়, তেখেতে নিশ্চয় মানে ভাল ভাল কামত তেখেতে জড়িত হ'ব। গতিকে আমি সেইটো কাৰণে কিতাপ দিয়াৰ মানে আমি সিদ্ধান্ত লৈছো। আছাম এনি নিউজ চেনেলক কি ক'ব? মই প্ৰথমতে আছাম এনি নিউজৰ মই ধন্যবাদ জ্ঞাপন কৰিছো স্বত্বাধিকাৰী লগতে উপদেষ্টা মহোদয়ক। তেখেতে যি প্ৰচেষ্টা আৰম্ভ কৰিছে 10 অক্টোবৰৰ পৰা 20 অক্টোবৰলৈ গোটেই অসমৰ ভিতৰত তথা ভাৰতবৰ্ষৰ ভিতৰত এটা আদৰ্শনীয় পদক্ষেপ কুইজ প্ৰতিযোগিতা। এয়া নিশ্চয় ছাত্ৰ ছাত্ৰী তথা আমাৰ অসমৰ প্ৰতিটো মানুহৰেই উপকৃত হ'ব। আৰু মই ভাবো যদি আপোনালোকে 1 ঘণ্টা সময় বেলেগ কামত নালাগি মোবাইলত আপোনালোকে বহুতে অনলাইন থাকে, মই ভাবো যাতে আছাম এনি নিউজত আহি আপোনালোকে কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। নিশ্চয় আপোনালোকৰ উপকৃত হ'ব। যেনেকৈ ময়ো আজি আহি মোৰ নিশ্চয় ভাল লাগিছে। আৰু মই আৰু বিশেষ এইটোৱে ক'ম যে এই চেনেলৰ লগত সদায় লাগি থাকক আৰু নিশ্চয় আপোনালোকৰ উপকৃত হ'ব। ধন্যবাদ। ধন্যবাদ জনাইছো আমিনুল হকক। আমি এতিয়া কুইজৰ মাজলৈ আহিম। আমি ৰেডি কৰিয়ে আছো। আমাৰ মাজত আৰু এগৰাকী বিজয়ী আছিলে আহমেদ আলী। তেখেতে 2য় স্থান লাভ কৰিছিল।
তেখেতে হয়তো সময়ৰ কাৰণে আমাৰ আজিৰ এই অনুষ্ঠানত উপস্থিত হ'ব পৰা নাই, হয়তো ঘৰটো দূৰত নিশ্চয় হ'ব পাৰে, তেখেতৰ ঠিকনা আমালৈ প্ৰেৰণ নকৰাৰ কাৰণে আমি তেখেতৰ লগত যোগাযোগ কৰিব পৰা নাই। আজি যদি লাইভত যদি আহমদ আলী ডাঙৰীয়া যদি লাইভ চাই আছে আৰু আমাৰ কুইজত যদি অংশগ্ৰহণ কৰিছে, আপোনাৰ ঠিকনাটো আমাৰ হোৱাটছআপ জৰিয়তে দি দিব। গতিকে ঠিক আছে। ঠিক আছে, হয়। এতিয়া আমি পৰৱৰ্তী গতিকে কাৰ্যসূচী আজিৰ কুইজ আৰম্ভ কৰাৰ আগতে এটা বিষয় আপোনালোকক অৱগত কৰিব বিচাৰিছো। আমাৰ উদ্দেশ্যটো হ'ল আমি আছাম এনি নিউজৰ যি পেজ আছে, এই পেজৰ জৰিয়তে আমি গোটেই অসমত যাতে আমি ভাল ভাল বাৰ্তা দিব পাৰো, আৰু সেই ভাল ভাল বাৰ্তা তেতিয়াই দিব পাৰিম আপোনালোকে যদি আমাৰ এই পেজটো যদি ফ'ল' কৰে আৰু আমাৰ এই অনুষ্ঠানবিলাক যদি আপোনালোকে যদি শ্বেয়াৰ কৰে, তেতিয়াহ'লে আপোনালোকৰ অঞ্চলৰ যিসকল ব্যক্তি আছে বা সমাজৰ শিক্ষাৰ লগত জড়িত হৈ থকা যিসকল ছাত্ৰ ছাত্ৰী সকলোৱে এই লাইভটো পাব, আৰু সেইসকলেও এই লাইভটো চোৱাত অলপ মানে চেষ্টা কৰিব। গতিকে সেই ক্ষেত্ৰত আপোনালোকে লাইভটো শ্বেয়াৰ কৰিব আৰু পেজটো ফ'ল' কৰিব, যাতে আমি পৰৱৰ্তী সময়ত যাতে যিকোনো কামত যাতে আমি অনুপ্ৰাণিত হওঁ। সেয়ে আপোনালোকৰ প্ৰতি আমি এটা আহ্বান দি ৰাখিলো। গতিকে আজমল ডাঙৰীয়াই আজিৰ যি কুইজ অনুষ্ঠানটো আৰম্ভ কৰিব। ধন্যবাদ শামছুল হক ডাঙৰীয়া। এতিয়া আমি কুইজৰ মাজলৈ যাম। কুইজৰ যোৱাৰ আগতে